বন্ধুসকল, টাইটানিক এসময়ৰ সুন্দৰ জাহাজ আছিল। ইয়াৰ সম্পূৰ্ণ নাম আছিল RMS টাইটানিক। জাহাজখন এনেকৈ ডিজাইন কৰা গৈছিল যাতে 2200 মানুহ একেলগে যাত্ৰা কৰিব পাৰে। এই জাহাজখন বনোৱা দায়িত্ব ষ্টাৰলাইন কোম্পানীক দিয়া গৈছিল আৰু জাহাজখন বনাওঁতে প্ৰায় 3000 শ্ৰমিকৰ প্ৰয়োজন হৈছিল আৰু ইয়াৰ লগতে 9জন শ্ৰমিকৰ মৃত্যু হৈছিল আৰু 40 জনৰো অধিক শ্ৰমিক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল। জাহাজখন বনোৱা খৰচ হৈছিল প্ৰায় 48 কোটি টকা। তেতিয়াৰ সময়ত সকলোতকৈ দামী জাহাজ আছিল টাইটানিক আৰু টাইটানিক জাহাজখন প্ৰায় 10তলীয়া বিল্ডিঙৰ সমান ওখ আছিল। তেতিয়াৰ দিনত সকলোতকৈ তীব্ৰ বেগেৰে যোৱা জাহাজ আছিল টাইটানিক। যিটো কোম্পানীয়ে টাইটানিক বনাইছিল তেওঁলোকে কৈছিল যে টাইটানিক কেতিয়াও ডুব নাযায়, কেতিয়াও ডুব যাব নোৱাৰে। এনেতে সকলোৰে মনত এটাই প্ৰশ্ন আহে যে ইমান ডাঙৰ জাহাজখন ডুবি গ'ল কেনেকৈ, কি হৈছিল সেই ৰাতি? টাইটানিক বনাওঁতে প্ৰায় 3 বছৰ সময় লাগিছিল আৰু তেতিয়াৰ দিনত আধুনিক টেকন'লজি ব্যৱহাৰ কৰা হৈছিল জাহাজখনত। 1 এপ্ৰিল 1912 চনত টাইটানিক যাত্ৰাৰ বাবে মুকলি কৰে আৰু জাহাজখনত এটা টিকেটৰ মূল্য প্ৰায় 2,70,000 টকা আছিল আৰু জাহাজখনত সকলো যাত্ৰীৰ বাবে সকলো ধৰণৰ সুবিধা প্ৰদান কৰা গৈছিল। ইংলেণ্ডৰ পৰা আমেৰিকালৈ প্ৰথম যাত্ৰা আছিল। 1 এপ্ৰিল 1912 চনত টাইটানিকৰ প্ৰথম যাত্ৰাৰ বাবে সাজু কৰা হৈছিল আৰু লগত আছিল 2200 যাত্ৰী। জাহাজখনত আছিল বিভিন্ন ধৰণৰ মানুহ। সাগৰৰ চাৰিওফালে আছিল বৰফ। এনেকৈয়ে টাইটানিকৰ কেপ্টেইনে জাহাজখন স্পীড বঢ়াবলৈ অৰ্ডাৰ দিলে যাতে সময়ৰ আগত জাহাজখন আমেৰিকা গৈ পায় আৰু সকলোকে অচম্বিত কৰি দিব পাৰে। এনেতে 3 দিন ধৰি সাগৰত গৈ থকাৰ পিছতো যাত্ৰীসকলে কোনো ধৰণৰ অসুবিধা পোৱা নাছিল। কিন্তু 3 দিন ধৰি একেৰাহে জাহাজখনৰ তলৰ অংশত লাগি আছিল জুই আৰু সকলো যাত্ৰীৰ বাবে হৈ পৰিছিল এটা বেয়াৰ খবৰ। মই আপোনালোকক ক'ব বিচাৰোঁ যে জাহাজখন যাত্ৰাৰ দিনাৰ পৰাই লাগি আছিল তলৰ অংশত জুই আৰু জাহাজৰ সকলো অধিকাৰীয়ে কথাটো গম পায়ো কোনো যাত্ৰীক কথাটো কোৱা নাছিল, কাৰণ যদি কেনেবাকৈ যাত্ৰীসকলে গম পালে হয় যাত্ৰাটো কৰিব লাগিলে হয় কেঞ্চেল আৰু সকলোতকৈ অধিক লোকচান হ'ল হয় জাহাজৰ কৰ্তৃপক্ষৰ, যেনে কোটি কোটি টকাৰ লোকচান হৈ গ'ল। সেইকাৰণে তেওঁলোকে এই ডাঙৰ বিপদটো সামান্য বুলি ভাবিলে। এতিয়া ক'ব বিচাৰোঁ যাত্ৰাৰ 5 নম্বৰ দিন। আটলাণ্টিক মহাসাগৰত তীব্ৰ বেগেৰে গৈ আছিল টাইটানিক জাহাজখন। দিন আছিল 14 এপ্ৰিল দেওবাৰ নিশাৰ সময়। আকাশত নাছিল চন্দ্ৰ, সেইবাবে মহাসাগৰৰ চাৰিওফালে আছিল অন্ধকাৰ পৰিৱেশ আৰু জাহাজৰ কেপ্টেইনে দেখা নাছিল একো আগৰ ফালে ভালকৈ। টাইটানিক জাহাজখন বৰফত খুন্দা মৰাৰ আগত কেপ্টেইনক ফোন কৰি 6বাৰ সকিয়নি দিছিল যে পানীৰ মাজত প্ৰকাণ্ড বৰফৰ টুকুৰা আছে আৰু যিকোনো মুহূৰ্ততে টাইটানিক তাত খুন্দা মাৰিব পাৰে। কিন্তু জাহাজৰ কেপ্টেইনে কেতিয়াও ভবা নাছিল যে জাহাজখন বৰফৰ টুকুৰাটো খুন্দা মাৰিব পাৰে। হয়, আৰু সেই ৰাতি সেনেকুৱাই হ'ল। আন্ধাৰৰ বাবে সন্মুখত থকা ডাঙৰ বৰফৰ টুকুৰা দেখা নাছিল। ৰাতি 11:45 এজন অফিচাৰে ফোন কৰি কয় যে ৰাস্তাত এটা প্ৰকাণ্ড বৰফৰ টুকুৰা আছে, যিটোৰ পৰা তেওঁলোকে বাচি থাকিব লাগে। অফিচাৰে তথ্যখিনি গম পাই কেপ্টেইনক জনাব গৈছিল, কিন্তু তেওঁ কথাখিনি জনোৱাত পলম কৰিলে। তেতিয়ালৈ জাহাজখন বৰফৰ টুকুৰা খুন্দা মাৰিব মাত্ৰ 35 মিটাৰহে বাকী আছিল। যেতিয়া তথ্যখিনি সকলোৱে পাইছিল যে টাইটানিক জাহাজখন বৰফৰ টুকুৰাত খুন্দা মাৰিব ওলাইছে, তেতিয়া সকলোখিনিয়ে ইঞ্জিন বন্ধ কৰাৰ আৰু জাহাজখন বাওঁফালে নিয়াৰ চেষ্টা চলাইছিল। কিন্তু জাহাজখনৰ স্পীড ইমানেই বেছি আছিল যে জাহাজখনৰ ইঞ্জিন বন্ধ কৰা আৰু বাওঁফালে নিয়াৰ অসম্ভৱ কথা আছিল। আৰু কিছু ছেকেণ্ডৰ পিছত টাইটানিকৰ জুই লাগি থকা তলৰ অংশ বৰফৰ টুকুৰাত গৈ প্ৰচণ্ড জোৰে খুন্দা মাৰে আৰু জাহাজখনৰ তলৰ ৰুমবিলাকত লাহে লাহেকৈ পানী সোমাব ধৰে। সময়ত জাহাজখনত প্ৰায় যাত্ৰীসকল আছিল শুই আৰু অফিচাৰে গৈ সকলোকে জগাই দিলে আৰু সকলোকে লাইফ বৰ্ডত যাবলৈ অনুৰোধ জনাই দিয়ে। ক'লে যে জাহাজখন ডুবিব, এতিয়া আপোনালোক সকলো লাইফ বৰ্ডলৈ যাওক। আচৰিতজনক কথাটো আছিল যে জাহাজৰ যাত্ৰীৰ সুৰক্ষাৰ বাবে 40খন লাইফ বৰ্ড থকাটো জৰুৰী, কিন্তু টাইটানিক জাহাজখনত মাত্ৰ 20খনে লাইফ বৰ্ড আছিল, কিয়নো টাইটানিক বনোৱা কোম্পানীটোৱে কৈছিল যে টাইটানিক কেতিয়াও ডুব নাযায়। সেইকাৰণে টাইটানিক জাহাজত লাইফ বৰ্ডৰ সংখ্যাও বহুত কম আছিল। অৱশেষত চাওঁতে আটলাণ্টিক মহাসাগৰৰ জাহাজখন ডুবি গ'ল, লগতে 1500 যাত্ৰীৰ মৃত্যু হ'ল।
বন্ধুসকল যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পালে বা কাহিনীটো শুনি ভাল পালে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু ভিডিঅ'টো লাইক কৰি দিয়ক।